এইকেইদিন যে বতৰে কি ৰূপ লৈছে একেবাৰে বুজা নাই। কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা বৰষুণ দিয়ে। বাৰু বাদ দিয়ক, আজি অকণমান হেয়াৰ কেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে মাক জবা ফুলৰ পাত আনিব কৈছিলোঁ। মায়ে ঢেৰ লৈ আনিছে। মই বোলো কিয়? মায়ে কৈছে আজি ময়ো লগাম। ময়ো ভাল পালোঁ, সেইকাৰণে চব একেবাৰে পেষ্ট বনাই ল'লোঁ। এল'ভেৰা পিঁয়াজো দি দিলোঁ আৰু ধুনীয়াকৈ মাক মাতিছোঁ লগাবলৈ। মায়ে কৈছে স্পৰ্টিং পিন্ধি মই ভিডিঅ' তোলাম নেকি? মই বোলো একো নহয়, আহা আহা। তাৰপিছত মাক লগাই দিলোঁ। মাক লগাই দিয়াৰ পিছত ময়ো লগালোঁ। মানে এনেকৈ চুলি লগোৱাৰ পিছতহে মোৰ মূৰটো ধুবলৈ মন যায়, নহ'লে মনেই নাযায় কিয় নাজানো, লগাই লগাই মানে অভ্যাস হৈ গ'ল। তাৰপিছত মাছ আছিলে, সেইকেইটা ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত একেখিনি জুইতে ভাতো বনাই ল'লোঁ। তাৰপিছত মায়ে ওলাই যাবলৈলগীয়া হ'ল, সেইকাৰণে গাহৰি দানা বনাই আছিলে আৰু সেইখিনি মোক অলপ চাই দিবলৈ ক'লে, মই চাই দিলোঁ। গা পা ধুই আহি মেলি তাৰপিছত আম খালোঁ। আমটো মানে টেঙা আছিলে, তাৰপিছত জ্বলা দি পূৰা খালোঁ। গধূলি সময়ত চাহ খাব মন গ'ল, চাহ বনাই খালোঁ। তাৰপিছত ভাবিলোঁ নাই অকণমান পঢ়ি লওঁ, এক্সাম যিহেতু পালেহি। আৰু পঢ়ি মেলি মাক এনেকৈ চুলিত তেল লগাই দিছোঁ, বহুত ধুনীয়া হৈ গ'ল চুলিখিনি। আৰু মোক ফ'ল' কৰিব নাপাহৰিবা দেই, বাই।